গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল, বাকী ভালে আছে? মই আগৰ ভিডিঅ'টোত ইউনিট 1ৰ কিছুমান বস্তু তোমালোকক পঠাইছিলোঁ, তোমালোকে চালা সম্ভৱ। এতিয়া আমি এইটো ভিডিঅ'ত ইউনিট 2ৰ কিছুমান বস্তু কিছুমান বস্তু মানে গোটেইখিনি চিলেবাছখিনি ডিছকাছ কৰিম। এটা কথা মন কৰিবা কি ইয়াত আমি ইউনিট 2ৰ জাষ্ট কিছুমান বস্তু লৈছোঁ, কিছুমান মানে গোটেইখিনি বস্তু লৈছোঁ। সবচে প্ৰথম তোমালোকৰ যিমানখিনি এই ভিডিঅ'টোত আছে সেই বস্তুখিনি মই এটা দি দিছোঁ। প্ৰথমে ইয়াত দিছোঁ আমি ইউনিট 2 কি দিছোঁ কি ইউনিট 2ৰ চিলেবাছ দিছোঁ কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম, মিনিং এণ্ড এটেইনমেণ্ট অফ ইকুইলিব্ৰিয়াম থ্ৰু ইউটিলিটি এপ্ৰ'চ 1 and 2 কমিউনিকেশ্যন। চাবা এইটো ইয়ালৈকে ইউনিট 2ৰ চিলেবাছ ন, ইয়াৰ ওপৰত বেলেগো আছে, কিছুমান বস্তু এক্সট্ৰাকৈ আছে আৰু আছে। এটা কথা মন কৰিবা, এইটো প্ৰথম ভিডিঅ' ইউনিট 2ৰ ওপৰত, এইটো প্ৰথম ভিডিঅ' হ'ব। ইয়াৰ ওপৰত দ্বিতীয় ভিডিঅ' এটা মই দিম, যিটো ডিমাণ্ডৰ বিষয়ে চাহিদাৰ বিষয়ে আছে। সেই ভিডিঅ'খিনি তুমি নেক্সট ভিডিঅ'টোত পাবা। এইটো প্ৰথমে ইউনিট 2ৰ এটা ভিডিঅ' দিছোঁ, কাৰণ এটা ভিডিঅ'ত গোটেইখিনি বস্তু কভাৰ কৰিলে সময় বহুত দীঘল হৈ যায়, সেইকাৰণে মই অলপ দুটা ভাগত কৰিছোঁ ইউনিট 2। ঠিক আছে, এতিয়া চাবা ইউনিট 2 কি বস্তু। আমি ইউনিট 2 চাব লাগিব, গোটেইখিনি বস্তু মই দিছোঁ ইউনিট 2ৰ। এইটো কুৱেশ্যন থাকিব, এইটো কুৱেশ্যন থাকিব, এইখিনি বস্তু থাকিব, এইখিনি বস্তু থাকিব, এইখিনি মানে যিটো চিলেবাছ দিছোঁ না, তাৰ চিলেবাছৰ ভিতৰৰ বস্তু এইখিনি থাকিব, এইখিনি থাকিব, এইখিনি থাকিব, এইখিনি থাকিব, নিৰপেক্ষতাৰ ওপৰত থাকিব, বাজেটৰ ওপৰতো কুৱেশ্যন থাকিব, এইবোৰ বস্তু। ঠিক আছে, এতিয়া কি আছিল ইউনিট 2ৰ চিলেবাছটো মই আকৌ এবাৰ তোমালোকক দেখাই দিছোঁ। প্ৰথমটো ইউনিট 2ৰ যিটো চিলেবাছ আছে, কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম, মিনিং এণ্ড এটেইনমেণ্ট অফ ইকুইলিব্ৰিয়াম থ্ৰু ইউটিলিটি এপ্ৰ'চ 1 and 2 কমিউনিটি কেছেছ। মানে কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম মই আগৰ ভিডিঅ'ত কৈছোঁ, কনজিউমাৰ্ছ ইকুইলিব্ৰিয়ামৰ উপভোক্তাৰ ভাৰসাম্যতা। মিনিং মানে হ'ল অৰ্থ, মানে উপভোক্তাৰ ভাৰসাম্যতা মানে কি, তাৰ অৰ্থ জানিব লাগিব। আৰু জানিব লাগিব এটেইনমেণ্ট অফ ইকুইলিব্ৰিয়াম, মানে উপভোক্তা এজনে কিদৰে ভাৰসাম্য অৱস্থা লাভ কৰে। তাৰ দুটা এপ্ৰ'চ আছে, এটা হ'ল ইউটিলিটি এপ্ৰ'চ, যিটো নেকি কয় তোমাৰ উপযোগিতাৰ দ্বাৰা বিশ্লেষণ, আৰু এটা আছে তোমালোকৰ ইণ্ডিফাৰেঞ্চ কাৰ্ভ এনালাইচিছ, যিটো নেকি কয় তোমালোকৰ নিৰপেক্ষ ৰেখাৰ দ্বাৰা বিশ্লেষণ। চিলেবাছত যোৱা বছৰ এবছৰমান আগতে চিলেবাছত নিৰপেক্ষ ৰেখাৰ দ্বাৰা বিশ্লেষণো আছিলে, কিন্তু এইবছৰ চিলেবাছত দেখিছোঁ কি এই নিৰপেক্ষ ৰেখাৰ বিশ্লেষণ বস্তুটো নাই। হ'লেও তাৰ ওপৰত কুৱেশ্যন কিছুমান প্ৰায় আহে, সেইকাৰণে মই এই ভিডিঅ'টোত নিৰপেক্ষ ৰেখাৰ ওপৰত কিছুমান কথা ইয়াত বঢ়াই দিছোঁ এক্সট্ৰাকৈ, সেইখিনি তোমালোকে চাব লাগিব। মানে ইউনিট 2ৰ যিখিনি ইয়াত বস্তু দিছোঁ মই, যিখিনি ইয়াত এইখিনি ভিডিঅ'টোৰ যিখিনি বস্তু সেইখিনি গোটেইখিনি চালে তোমালোকে ইউনিট 2 বস্তুখিনি চব ক্লিয়াৰ হৈ যাব। জাষ্ট তোমালোকে এই প্ৰশ্নখিনি লিখি থ'বা আৰু বুজিবলৈ চেষ্টা কৰিব। ঠিক আছে, প্ৰথম কুৱেশ্যন আছে উপযোগিতা কি। উত্তৰটো হ'ব উপযোগিতা হ'ল সামগ্ৰী এটাৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। ই হ'ল সামগ্ৰী এটা উপভোগ কৰিব আনন্দ। উপযোগিতা মানে চিম্পুল ক'বলৈ, উপযোগিতা মানে আমিতো বিভিন্ন ধৰণৰ সামগ্ৰী খাওঁ, মাছ খাওঁ, ভাত খাওঁ, বা ৰসগোল্লা খাওঁ, কণী খাওঁ, এইবোৰ যিবোৰ বস্তুবোৰ খাওঁ, এইবোৰ খালে আমাৰ কি হয়, মনত এটা আনন্দ লাগে। হয়, ভোকৰ কাৰণে খাওঁ, ঠিকেই কথা, কিন্তু এইবোৰ খালে আমাৰ কি মনত আনন্দ লাগে। তো উপযোগিতা হ'ল কিবা এটা বস্তু খাই পিনে যেতিয়া তুমি মনত যিটো আনন্দ পাবা, মনত যিটো উপভোগ কৰি যিটো আনন্দ পাবা, সেই আনন্দৰ পৰিমাণকে উপযোগিতা বোলে। এতিয়া এই উপযোগিতা বস্তু, আনন্দ, এইবোৰ বস্তু কিহৰ কাৰণে কৰা আছে চোৱা। ইয়াত তোমালোকৰ ইকুইলিব্ৰিয়াম মানে উপভোক্তাৰ ভাৰসাম্যতাৰ বহুত কথা বস্তু আছে, সেইকাৰণে এইবোৰ বস্তু চাবৰ কাৰণে সবচে প্ৰথমে কি চাব লাগিব, উপযোগিতা কি হয়, তাৰপাছত এই মুঠ উপযোগিতা, প্ৰান্তিক উপযোগিতা, গড় উপযোগিতা কি হয়, এইবোৰ বস্তু চাই গ'লেহে তোমালোকে পাছত এইবোৰ বস্তু বুজি পাবা। চ' সেইকাৰণে মই এটা বস্তু প্ৰথমৰ পৰাই দেখাই দিছোঁ, কাৰণ ABCD শিকিলেহে তোমালোকে প্ৰথমে ইংলিছত কথা পাতিব পাৰিবা। ঠিক আছে, ক খ গ শিকিলে তুমি কিবা এটা বাক্য বা শব্দ লিখিব পাৰিবা। তো নেক্সটত তোমাৰ উপযোগিতা মানে বুজিলোঁ কি, আমি কিবা এটা বস্তু খাই পিনে মানুহ এটা যিটো আনন্দ পায়, যিটো মজা লাগে, যিটো মানে ছেটিছফেকশ্যন পায়, ইংলিছত ক'বলৈ ইউটিলিটি কয় ইয়াক। ইউটিলিটি ইজ দ্য ছেটিছফেকশ্যন ডেট এ কনজিউমাৰ গেটছ আফটাৰ কনজিউমিং এ চাৰ্টেন এমাউণ্ট অফ কমোডিটি। মানে নিশ্চিত পৰিমাণৰ সামগ্ৰী এটা উপভোগ কৰি উপভোক্তা যি পৰিমাণ আনন্দ পায়, তাকে উপযোগিতা বুলি কয়। ঠিক আছে, ইয়াৰ পাছত মই ইয়াৰ ইউনিটৰ ওপৰত যিটো তোমালোকৰ কুৱেশ্যন আহিব পাৰে, সেইবোৰৰ ওপৰত নেক্সট কুৱেশ্যন ধৰিছোঁ। সেইটো হ'ব কিবা মুঠ উপযোগিতা, প্ৰান্তিক উপযোগিতা,
আৰু গড় উপযোগিতা এই গড় উপযোগিতা মানে কি হয় ঠিক আছে তো মুঠ উপযোগিতা প্ৰান্তিক উপযোগিতা গড় উপযোগিতা হ'ল কি বোলে মুঠ উপযোগিতা টোটাল ইউটিলিটি যাক কয় টোটাল TU বুলি কয় টোটাল ইউটিলিটি হ'ল সামগ্ৰী এটা নিৰ্দিষ্ট পৰিমাণৰ উপভোগ কৰি পোৱা সৰ্বমুঠ উপযোগিতা এটা নিৰ্দিষ্ট পৰিমাণৰ উপভোগ কৰি পোৱা সৰ্বমুঠ প্ৰান্তিক উপযোগিতা হ'ল সামগ্ৰী এটাৰ এটা অতিৰিক্ত গোট উপভোগ কৰি পোৱা উপযোগিতা সামগ্ৰী এটাৰ মানে এটা অতিৰিক্ত গোট উপভোগ কৰি পোৱা উপযোগিতা গড় উপযোগিতা হ'ল সামগ্ৰী এটাৰ প্ৰতিগোট উপভোগ কৰি পোৱা উপযোগিতা প্ৰতিগোট উপভোগ কৰি পোৱা উপযোগিতা গড় উপযোগিতাৰ এটা সূত্ৰ আছে সমীকৰণ আছে এইটো মুঠ ওপৰত থাকিব মুঠ উপযোগিতা ওপৰত থাকিব মুঠ উপযোগিতা ওপৰত মুঠ উপযোগিতা আৰু তলত থাকিব মুঠ সামগ্ৰীৰ পৰিমাণ যিমানখিনি খাইছিলে এতিয়া চাবা মই যেটো ইয়াত মুঠ উপযোগিতা দিলোঁ প্ৰান্তিক উপযোগিতাৰ ডেফিনেশ্যন দিলোঁ গড় উপযোগিতা যেটো দিলোঁ মাৰ্জিনেল ইউটিলিটিৰ বিষয়ে ক'লোঁ টোটাল ইউটিলিটি ক'লে এভাৰেজ ইউটিলিটি ক'লে এইটো তোমাৰ লিখিত আকাৰত আছে এতিয়া কথা হ'ল এই লিখিত আকাৰত যিবোৰ লিখা আছে এইবোৰ কথা তেতিয়ালৈ পাৰ্মানেণ্ট মনত থাকিব যেতিয়া নেকি তোমাক ইয়াৰ বিষয়ে মই থুলমূলীয়া কমপ্লিটলি বস্তুটো বুজাই দিম ঠিক আছে তাক বুজাবৰ কাৰণে মই টেবুল এটা দিছোঁ টেবুলটো চাই ল'বা ইয়াত চোৱা ইয়াৰ পৰা এই টেবুলৰ পৰা তোমালোকে মুঠ উপযোগিতা মানে কি হয় ঠিক আছে এই টেবুলটোৰ পৰা মুঠ উপযোগিতা মানে কি হয় প্ৰান্তিক উপযোগিতা মানে কি হয় গড় উপযোগিতা মানে গোটেইখিনি বুজি পাৰিবা ঠিক আছে ভাবি লৈছোঁ উপযোগিতা মানে তোমালোকে ক'লোৱে কি উপযোগিতা মানে কি মানুহ এজনে কোনো এটা সামগ্ৰী খাই পিনে যেটো আনন্দ পায় মজা পায় যেটো মানে মনত স্যাটিসফ্যাকশন পায় আনন্দ পায় তাকে উপযোগিতা তো মই ভাবিলোঁ এইজনৰ মানুহ সাপোজ তুমি সাপোজ জাস্ট ইমাজিন তুমি জাস্ট ধৰি লোৱাকে তুমি প্ৰথম কি খা আপেল খালা তোমাৰ ভোকত আছে পুৰা আপেল খাব মন গৈছে তোমাৰ ভোকত আছে আপেল খাব মন গৈছে তোমাৰ ফেভাৰিট আপেল তুমি কোৱা কি মোক যিমান আপেল দিলে মই ইমান খাব পাৰে তেনেকৈ ভাবিলোঁ ঠিক আছে সাপোজ তোমালে এটা আপেল খা এক নম্বৰ আপেল খালা ভাবি ল'বা দেই তুমি এটা আপেল খাই পিনে তুমি আনন্দ পালা কিমান আমি আনন্দ জুখি লৈছোঁ কি এনে ধৰি লৈছোঁ আনন্দ 20 মান আনন্দ পালে তুমি মানে 20 মান আনন্দ পালে তাৰপাছত তোমাৰ প্ৰান্তিক উপযোগিতা কিমান 20 হ'ব ইয়াত আৰু গড় উপযোগিতা 20 হ'ব এতিয়া মই এইটো 20 কেনে পালোঁ এইটো 20 কেনে পালোঁ এইটো 20 কেনে পালোঁ এইটো তুমি এতিয়া বুজি নাপাবা 2 নম্বৰত বুজিবা সাপোজ তোমালোকে বোলে 1 নম্বৰ পিছত তুমি আৰু এটা খাব মন গ'ল 1 নম্বৰ খালা না বোলে আৰু 2 নম্বৰ এটা খাম ইয়াৰ পৰা 1 পৰা 2 কৰিলে তো 2 নম্বৰ খালা 2 নম্বৰ খালে পিনে তোমালোকে আনন্দ কিমান পালা 36 প্ৰথমটো 20 পাইছিলা পাছৰটো 20 পাইছিলা পাছৰটো 36 পাইছা ঠিক আছে 34 পাইছা এইটো কিয় কাৰণে চাবা মানে প্ৰথমটো ইয়াত প্ৰান্তিক উপযোগিতা ইয়াত চাবা প্ৰান্তিক উপযোগিতা প্ৰথমটো তোমালোকে পাইছা 20 নেক্সটত পাইছা তোমালোকে 16 নেক্সট কেনে হ'ল প্ৰথমটো যদি 20 আনন্দ পাইছা আনন্দ যেটো আছে 2 নম্বৰটো খাওঁতে তোমালোকৰ 36 হৈ গ'ল মুঠতে 36 হ'ল কিন্তু প্ৰান্তিক যেটো আছে অতিৰিক্ত কিমান 16 হৈ গ'ল এইটো কিয় কাৰণে হ'ল এইটো এই কাৰণে হ'ল কি তোমাৰ যেটো আনন্দ প্ৰথমে যেটো যিমান মজাত তুমি খাইছিলা যিমানটা মজাত যেটো খাইছিলা মজা খাওঁতে তোমাৰ 20 আনন্দ বহুত মজা পাইছিলা সেকেন্ড টাইমত সিমানখিনি মজা নোপোৱা নহয় তোমাৰ আনন্দ নিশ্চয় কমি যাব মানে যিকোনো বস্তু তোমাৰ ভোক লাগিলে ৰসগোল্লা খোৱা কণী খোৱা ফেভাৰিট যিবোৰ তোমালোকৰ যে ফেভাৰিট আছে ৰসগোল্লা কণী চাওমিন এক প্লেট প্ৰথম চাওমিন এক প্লেট খাওঁতে যেটো আনন্দ পালা নেক্সট চাওমিন খাওঁতে সিমানখিনি আনন্দ নোপোৱা তাৰমানে আনন্দটো কমি যাব ঠিক আছে 3 নম্বৰ খালা 3 নম্বৰ খাওঁতে তোমাৰ আনন্দ কিমান মুঠতে 45 হ'ল মানে 36 পৰা 45 বাঢ়িলে মানে 3 নম্বৰ খাই পিনে তুমি আনন্দ কিমান পালা 11 পালা মানে এইটো চাবা এইটো অতিৰিক্ত আনন্দ মানে প্ৰথমটোত খাই পিনে তুমি 20 পাইছিলা 2 নম্বৰ খাই পিনে তোমালোকে 16 পাইছিলা 3 নম্বৰ খাই পিনে 11 পাইছা 4 নম্বৰ খাই পিনে 5 পাইছা সেইটো প্ৰান্তিক উপযোগিতা মানে অতিৰিক্ত আনন্দ সেইকাৰণে তোমালোকে কি আছে কি প্ৰান্তিক উপযোগিতা মাৰ্জিনেল ইউটিলিটি প্ৰান্তিক উপযোগিতা হ'ল সামগ্ৰীৰ এটা অতিৰিক্ত গোট উপভোগ কৰি পোৱা উপযোগিতা সামগ্ৰীৰ এটা অতিৰিক্ত গোট উপভোগ কৰি পোৱা উপযোগিতা মানে এইটো যেটো সামগ্ৰী আছিলে এটা আপেলৰ যেটো আপেল আছিলে এই আপেলৰ এটা অতিৰিক্ত এটাৰ পৰা দুটা বাঢ়িলে দুটাৰ পৰা তিনটাৰ পৰা চাৰিটা এটা অতিৰিক্ত হৈ গৈছে না সেই অতিৰিক্ত খাই পিনে যেটো অতিৰিক্ত যেটো উপযোগিতা পাইছা মানে অতিৰিক্ত পাইছা কিমান পাইছা মানে প্ৰথমটোত 20 পাইছা 2 নম্বৰটো 16 পাইছা 3 নম্বৰটো 11 পাইছা 4 নম্বৰটোত 5 পাইছা মানে উপযোগিতা ক্ৰমে কি আছে কমি আহি আছে এতিয়া যদি মই 5 নম্বৰ খাওঁ 5 নম্বৰ যদি খাওঁ তেনেহলে তোমাৰ 50 ধৰিম এইটো 50 মানে কি
ইয়াৰ পৰা ইয়াৰ ডিফাৰেঞ্চ কিমান হ'ল 50 ইয়াত 50 আছে 4 নম্বৰ 50 আছিলে 5 নম্বৰ 50 মানে কিমান হ'ল তোমাৰ 50 একো আনন্দ নাপালা এইটো 0 হৈ যাব 6 নম্বৰ খালা 6 নম্বৰ খালা গৈ পিনে যদি 45 পালা আগত 5 নম্বৰলৈকে তোমাৰ 50 আছিলে 6 নম্বৰত গৈ পিনে কিমান হ'ল তোমাৰ 45 হ'ল এইটো আনন্দ বঢ়ালো নেকি 50 পৰা 45 কমিলে সেইকাৰণে -5 হ'ব -5 হ'ব ঠিক আছে এইটো প্ৰান্তিক উপযোগিতা মানে অতিৰিক্ত পোৱা আনন্দ আৰু মুঠ উপযোগিতা কি হ'ল মুঠ উপযোগিতা কৈছে কি মুঠ উপযোগিতা হ'ল বোলে সামগ্ৰী এটা নিৰ্দিষ্ট পৰিমাণ উপভোগ কৰি পোৱা উপযোগিতা এটা নিৰ্দিষ্ট পৰিমাণ উপযোগিতা পোৱা উপযোগিতা মানে কি হ'ল তাৰমানে 1 নম্বৰ খাই পিনে 20 পালে মুঠ পালে 1 নম্বৰ খাই পিনে কিমান পাইছে মানে 1 নম্বৰ খাই পিনে মানুহজনে কিমান পাইছে তোমাৰ 20 পালে 20 পাইছে না এইটো 20 2 নম্বৰ খাই পিনে মানুহজনে কিমান পালে 36 মুঠ মানে 3 নম্বৰ খাই পিনে 45 এইটো মুঠ কি হৈছে এইটো 20 এইটো 20 প্ৰথমটোত আছে তোমাৰ 20 আৰু 20ৰ লগত এইটো 20 নেক্সট 2 নম্বৰ খাওঁতে আনন্দ পাইছিলে 16 20 আৰু 16 কিমান তোমাৰ 36 চাই ল'বা দেই 20 আছিলে প্ৰথমে 20ৰ লগত এইটো 2 নম্বৰ খাওঁতে 16 পালে 20 আৰু 16 কিমান 36 হৈ গ'ল 36ৰ পৰা 3 নম্বৰ খাওঁতে কিমান পালে তেওঁ 11 পালে 36 আৰু 11 কিমান 45 হ'ল 45 হৈ গ'ল 4 নম্বৰ কি ক'লে 4 নম্বৰ খাওঁতে 5 পালে 45 আৰু 5 কিমান হ'ল 50 হৈ গ'ল এইটো হ'ল তোমাৰ মুঠ উপযোগিতা ঠিক আছে এইটো মুঠ উপযোগিতা এটা গড় উপযোগিতা মানে কি হ'ল গড় উপযোগিতা যেটো আমি গড় উপযোগিতা কি হ'ল গড় উপযোগিতা একদম ইজি আছে তোমালোকৰ গড় উপযোগিতা মানে সামগ্ৰী এটাৰ প্ৰতিগুণ উপভোগ কৰি পোৱা উপযোগিতা মানে 1 নম্বৰ খাওঁতে 1 নম্বৰ চাবা 1 নম্বৰত খাইছিলে 20 পাইছিলে গড় উপযোগিতা এভাৰেজ ইউটিলিটি যেটো কনসেপ্ট আছে এভাৰেজ ইউটিলিটি টোটাল ইউটিলিটি ডিভাইডেড বাই x মানে কিমান খাইছিলে ঠিক আছে প্ৰথমটো খাই পিনে 20 আনন্দ পাইছিলে তো মুঠ 20 হ'ব আৰু কেইটা খাইছিলে এটা খাইছিলে 100 ঠাইত কিমান 1 হ'ব তো 1 ৰ পৰা 1 20 খন গলে 20 হ'ব 2 নম্বৰ খাইছিলে মুঠতে কিমান আছে 2 নম্বৰ মুঠতে মুঠ কিমান পালে 36 কেইটা খাইছিলে দুটা খাইছিলে 2 36ক 2 এৰে হৰণ কৰিলে কি হ'ব 2 18 36 সেইকাৰণে এটো 18 হৈছে এটো মানে গড় হ'ব তাৰমানে এইটোৰে ইয়াক হৰণ কৰিবা এইটোৰে ইয়াক হৰণ কৰিবা এইটোৰে যেটো হৰণ কৰিবা এইটো ইয়াক হৰণ কৰিব যেটো পাবা এটো গড় হ'ব ঠিক আছে এটো গড় উপযোগিতা ইয়াৰ কোৱেশ্চন হৈ গ'ল নেক্সট কোৱেশ্চন আছে কি যদি উপভোক্তা এজনে সামগ্ৰী এটা দুটা গুণ উপভোগ কৰি পোৱা পৰিমাণৰ উপযোগিতা লাভ কৰে তৃতীয় গুণ উপভোগ কৰি 35 পৰিমাণৰ মুঠ উপযোগিতা লাভ কৰে না উপযোগিতা কিমান এইটো যদি উপভোক্তা সামগ্ৰী এটা দুটা গুণ উপভোগ কৰি এইটো তোমাৰ 25 আছিলে দেয়াটো অলপ ডাৰ্ক হৈছে হেৰাই গৈছে এইটো 25 হ'ব 25 আছিলে মানে 25 মানে যদি উপভোক্তা এজনে সামগ্ৰী এটা উপভোগ কৰি 25 পৰিমাণৰ উপযোগিতা লাভ কৰে কিন্তু তৃতীয় গুণ উপভোগ কৰি 35 পৰিমাণৰ উপযোগিতা লাভ কৰে তেন্তে প্ৰান্তিক কি হ'ব মানে মানুহজনে কি ক'লে তোমালোকৰ দুটা খাই পিনে কিমান লাভ কৰিছে দুটা দ্বিতীয় গুণটো দেই দুটা খাই পিনে কিমান পাইছে 25 পাইছে 25 3 নম্বৰ খাই পিনে কিমান আছে তোমাৰ কিমান কৈছে 35 কৈছে তো প্ৰান্তিক যেতিয়া কওঁ আমি যে প্ৰান্তিক কোৱাৰ লগে লগে কি হ'ব মাৰ্জিনেলিটি প্ৰান্তিক কোৱাৰ লগে লগে কি হ'ব 25 আৰু 35 ৰ মাজৰ গেপ কিমান আছে 25 আৰু 35 ৰ মাজৰ গেপ কিমান আছে ইয়াৰ মাজত কিমান গেপ আছে প্ৰথমে 2 ত 25 পাই থৈছে 3 নম্বৰ 35 হ'ল তাৰ মানে অতিৰিক্ত কিমান পালে তেওঁ অতিৰিক্ত পালে 10 সেইকাৰণে মই এইটো 10 দিছো এইটো হ'ল প্ৰান্তিকতা ঠিক আছে তো হেইটোৱে কনসেপ্ট ওকে আমাৰ এতিয়া নেক্সট প্ৰশ্নটো আছে তোমাৰ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি ঠিক আছে আমি কি চাব লাগিব ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিটো লিখা এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় দেই এই প্ৰশ্নটো প্ৰায় হুদেই উত্তৰটো কৈছো ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি অনুসৰি উপভোক্তা এজনে কোনো এটা সামগ্ৰীৰ অতিৰিক্ত গুণ উপভোগ কৰি গৈ থাকে তেতিয়া তেওঁৰ সামগ্ৰীটোৰ প্ৰতি ভোগৰ ইচ্ছা কমি আহে হেহে উপভোগ কৰি পোৱা প্ৰান্তিক উপযোগিতা হ্ৰাস পাবলৈ ধৰে আৰু শেষত ঋণাত্মক হয় মানে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি অনুসৰি যেতিয়া উপভোক্তা এজনে কোনো এটা সামগ্ৰীৰ অতিৰিক্ত বস্তু খাই গৈ থাকে
সাপোজ বুজাই দিছোঁ তোমালোক চাবা কি সাপোজ এই মানুহটোৱে কিবা এটা সামগ্ৰী খাইছে আপেলে ভাল পাইছে আপেল প্ৰথমে এটা আপেল খালে তেওঁ আনন্দ পালে সাপোজ আনন্দ দেই যে উপযোগিতা যেটো কয় আনন্দ মান উপযোগিতা 20 আনন্দ পালে ঠিক আছে 2 নম্বৰটো খালে উপযোগিতা কিমান পালে এইটো প্ৰান্তিক উপযোগিতা কথা কৈছোঁ প্ৰান্তিক উপযোগিতা 2 নম্বৰ যেটো খালে এইটো 20 নাপাব মানে আনন্দটো কমিব 15 হ'ব 3 নম্বৰটো সাপোজ খালে জাস্ট ইমাজিন 12 হ'ল মানে 12 15 ইমান হ'ব বুলি নহয় কিন্তু ইমান হ'ব যিমান বস্তু অতিৰিক্ত এটা বস্তু খাই গৈ থাকে মানুহজনৰ তেতিয়া ইয়াৰ ভোগৰ ইচ্ছা লাহে মানুহজনৰ কমি আহে তুমি যদি আজি ৰসগোল্লা যি তোমাৰ ফেভাৰিট হ'ব পাৰে কণী ফেভাৰিট হ'ব পাৰে মাছ মাংস চাওমিন ফেভাৰিট হ'ব প্ৰথমবাৰ যেটো আনন্দ পাবা প্ৰথমবাৰ যেটো মজা পাবা সেকেন্ড টাইমত তাতকৈ কম মজা পাবা কেতিয়াও বেছি নাপাবা কমি আহিব মানে এটো সেই কাৰণে কৈছে ক্ৰমহমান প্ৰান্তিক উপযোগিতা বিধি অনুসৰি কি কৈছে যেতিয়া উপভোক্তা এজনে কি কৈছে কি কয় প্ৰান্তিক বিধি অনুসৰি উপভোক্তা এজনে কোনো এটা সামগ্ৰী অতিৰিক্ত গুট উপভোগ কৰি গৈ থাকে তেতিয়া তেওঁ সামগ্ৰীটোৰ প্ৰতি ভোগৰ ইচ্ছা লাহে কমি আহে ঠিক আছে তেওঁ ভোগৰ ইচ্ছা লাহে কমি আহিব আৰু সেই কাৰণে কৈছে সেইকাৰণে মানুহজনে কি হৈছে ভোগৰ ইচ্ছা লাহে কমি আহিব আৰু শেষত কি কয় এইটো মাইনাছ হ'ব নেগেটিভ এইটো মাইনাছ মানে কি এইটো আনন্দ মাইনাছ মানে এইটো কি মানুহজনে আনন্দ পোৱাৰ বদলি কি হ'ল তেওঁৰ আনন্দ কমিলেহে মানে তোমাৰ কি এইটো মানুহজন উল্টা বমি হৈ গৈছে তেনেকুৱা অৱস্থা ঠিক আছে তো এইটো হৈ গ'ল তাৰপাছত আমি চাব লাগিব 2 নম্বৰ নেক্সট কুৱেশ্যন আছে নেক্সট কুৱেশ্যন বুলি নহয় এটা ইম্পৰ্টেণ্ট মোৰ টপিক হৈছে এইটো হ'ল তোমাৰ হেডলাইন আৰু হেডলাইনটো কি দিছে তোমাৰ উপভোক্তাৰ ভাৰসাম্যতা কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম এতিয়া কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম মানে কি হয় উপভোক্তাৰ ভাৰসাম্যতা মানে কি উপভোক্তা ইয়াৰ প্ৰশ্ন দি দিছোঁ প্ৰথমে উপভোক্তাৰ ভাৰসাম্যতা মানে কি উপভোক্তাৰ ভাৰসাম্যতা হ'ল সেই অৱস্থা য'ত উপভোক্তা এজনে সামগ্ৰী এটাৰ নিৰ্দিষ্ট পৰিমাণ উপভোগ কৰি সৰ্বোচ্চ আনন্দ লাভ কৰে এই অৱস্থাৰ পৰা তেওঁ সামগ্ৰীটোৰ অতিৰিক্ত পৰিমাণ উপভোগ কৰিব নিবিচাৰে বা তাতকৈ কম খাব নিবিচাৰে মানে হ'ল কি যেতিয়া উপভোক্তা এজনে কোনো এটা সামগ্ৰী খাই পিনে সৰ্বোচ্চ আনন্দ লাভ কৰে তাৰমানে তাতকৈ বেছি তেওঁ খাব নিবিচাৰে বা তাতকৈ তলতো খাব নিবিচাৰে মই তোমাক অলপ টেবুলত দেখাই দিছোঁ কাৰণ এইবোৰ কনচেপ্ট তুমি টেবুল ৱাইজত বুজি পালে ভাল সাপোজ মই ভাবিছোঁ কি মানুহ এজনে এই মানুহটোৰ পৰা ভোকত আছে ঠিক আছে তো ভোকত প্ৰথমবাৰ যেটো সিঙ্গাৰা এটা সিঙ্গাৰা খালে এইটো সিঙ্গাৰা দিছোঁ সিঙ্গাৰা প্ৰথম সিঙ্গাৰা খালে এটা সিঙ্গাৰা খালে তাৰপাছত ইয়াৰ পৰা সাপোজ কি কৈছে কি কয় আনন্দ পালে আনন্দ মানে উপযোগিতা পালে প্ৰথমটো সিঙ্গাৰা তেওঁ খাব উপযোগিতা পালে 20 মান আনন্দ ধৰিছোঁ দেই 2 নম্বৰত পালে সাপোজ তোমালোকৰ কি 15 মান কমি যাব এইটো তুমি জানাই ক্ৰমহমান প্ৰান্তিক বিধি কৈছে কি যিমানে মানুহজনে কিবা এটা সামগ্ৰী অতিৰিক্ত গৈ খাই থাকে ইমানটো আনন্দ কমি যাব সাপোজ তেওঁ 10 পালে 4 নম্বৰ সাপোজ 5 পালে 5 নম্বৰ পালে সাপোজ 0 পালে ঠিক আছে এইটো হ'ল তোমাৰ এইটো যেটো মিলিছো প্ৰান্তিক উপযোগিতা প্ৰান্তিক মানে অতিৰিক্ত উপযোগিতা এতিয়া ইয়াক যদি টোটালিটি মুঠ উপযোগিতা যদি চাওঁ প্ৰথমটোত 20 পালে 20ক গৈ পিনে বেছি হ'ব 2 নম্বৰটো পাইছে 15 তো প্ৰথমটো 20 পাই আছে লগত 15 এক্সট্ৰা যোগ হ'ল নাই তো মুঠৰ কিমান 35 হ'ল 3 নম্বৰ পাইছে 3 নম্বৰ 10 পাইছিলোঁ তো 3 নম্বৰ 15ৰ পৰা 10 ইয়ালৈকে 2 নম্বৰলৈকে 35 পাই থৈছে এতিয়া এই 10টো যোগ হ'ব নাই 3 নম্বৰ গৈ পিনে 2 নম্বৰলৈ 35 3 নম্বৰ 10 গৈ পিনে কিমান 45 হ'ল এই 3 নম্বৰলৈ 45 পাইছে আকৌ এইটো 5 4 নম্বৰ 5 এক্সট্ৰাকে পাইছে তো এইটো গৈ পিনে তোমাৰ 50 হৈ গ'ল তো 6 নম্বৰ কোনো পোৱা নাই এইটো 50 হৈ গ'ল তো ইয়াত কি হ'ল ইয়াত উপভোক্তাৰ ভাৰসাম্য অৱস্থা মানে কি ইয়াত উপভোক্তাৰ ভাৰসাম্য অৱস্থা এইটো অৱস্থা এইটো 5 নম্বৰ মানে মানুহজনে এই মানুহজনে সিঙ্গাৰাৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা খাই গৈ আছে তুমি যিমানে ভোকত লাগক তুমি যদি মানুহজন পুৰা ভোকত আছে প্ৰথম সিঙ্গাৰা 20 আনন্দ 2 নম্বৰ খালে 15 আনন্দ 3 নম্বৰ খালে 10 আনন্দ 10 4 নম্বৰ খালে 5 আনন্দ 5 নম্বৰ খালে তোমাৰ 0 আনন্দ এইটো অতিৰিক্ত আনন্দ এনে হৈছে কিন্তু মুঠ আনন্দ চাবা প্ৰথমটো 20 2 নম্বৰটো তোমাৰ 20ৰ লগত এই 15 যোগ কৰিলে 35 হৈ গ'ল 3 নম্বৰ অতিৰিক্ত পাইছিলে 10 35 লগত 10 পাই গ'লে তোমাৰ কি হ'ল 45 হৈ গ'ল 45 লগত 4 নম্বৰত 45 লগত 5 অতিৰিক্ত পালে তো 50 হৈ গ'ল কিন্তু মানুহজনে ইয়াৰ উপভোক্তাৰ ভাৰসাম্য অৱস্থা মানে কি আমি কৈছোঁ উপভোক্তাৰ ভাৰসাম্য অৱস্থা সেইটো অৱস্থা য'ত নেকি উপভোক্তা এজনে কোনো এটা সামগ্ৰী অতিৰিক্ত কোনো এটা সামগ্ৰীৰ পৰা খাই পিনে নিশ্চিত পৰিমাণ খাই পিনে
মুঠ আনন্দ সবচেয়ে বেছি সৰ্বোচ্চ আনন্দ লাভ কৰে ইয়াত সবচেয়ে বেছি কোন 4 নম্বৰটো এই 4 নম্বৰ গুটটো খাই পিনে মানুহজনে মুঠতে সৰ্বোচ্চ কিমান পাইছে 50 পাইছে 4 নম্বৰ গুট খাই পিনে মানুহজনে সৰ্বোচ্চ 50 পাইছে সেই কাৰণে এই ইয়াকে কি কৰিব তোমাৰ উপভোক্তাজনৰ ভাৰসাম্য অৱস্থা ইয়াত কৈছে আৰু এটা কৈছে কি এই অৱস্থাৰ পৰা উপভোক্তাজনে কি কৈছে এই অৱস্থাৰ পৰা তেওঁ সামগ্ৰীৰ অতিৰিক্ত পৰিমাণ উপভোগ কৰিব নিবিচাৰে বা তাতকৈ কম খাব নিবিচাৰে তাৰ মানে কি এই অৱস্থাৰ পৰা সামগ্ৰীৰ অতিৰিক্ত পৰিমাণ উপভোগ কৰিব নিবিচাৰে বা তাতকৈ কমো খাব নিবিচাৰে কেলে হৈছে চাবা কি এই অৱস্থা চাবা যেটো আছিল এইটো চাবা এই অৱস্থাৰ পৰা তেওঁ কাৰণ এইটো মই কৈছিলোঁ এইটো 4 নম্বৰটো উপভোক্তাই সৰ্বোচ্চ আনন্দ লাভ কৰিছে কাৰণ এইটো অৱস্থা তেওঁ সৰ্বমুঠ মানে মুঠ উপযোগী টোটাল ইউটিলিটি সৰ্বমুঠ মুঠ উপযোগিতা 50 পাই সবচেয়ে বেছি আনন্দ পাইছে এই অৱস্থাত তেওঁ বেছি খাব নিবিচাৰে কাৰণ খালে তেওঁ আনন্দ বাঢ়া নাই সমানে আছে ঠিক আছে ইয়াৰ পইচা 5 নম্বৰতে 6 নম্বৰ খাইলে 6 নম্বৰ খালে সব আনন্দটো কোন 0 হৈ পিনে কোন -5 হ'ল -5 হ'লে কি হ'ব 50 ৰ -5 45 আৰু কমিবহে 45 হৈ যাব এইটো 45 হৈ যাব এইটো কমিবহে তো সেই কাৰণে এইটো অৱস্থা কেতিয়া মানুহ যাব নিবিচাৰে আৰু সেই কাৰণে কোনো অতিৰিক্ত খাব নিবিচাৰে প্ৰথমটো চা তেওঁ এই অৱস্থাৰ পৰা অতিৰিক্ত ল'ব নিবিচাৰে বা তাতকৈ কমো খাব ইয়াতকৈ কম খালে ইয়াতকৈ 4 নম্বৰ যদি তেওঁ 50টা আনন্দ পাইছে 3 নম্বৰত তেওঁ কিমান 45 পাব তাৰ মানে এই 3 নম্বৰৰ পৰা 4 নম্বৰ যদি খালেহেঁতেন তেনেহ'লে 5 মান অতিৰিক্ত পালেহেঁতেন 5টো অতিৰিক্ত 5 পালেহেঁতেন তোমাৰে চোৱা তুমি যদি কিবা এটা বস্তু খাবলৈ চাও ভাত তোমাৰ ফেভৰেট হয় ঠিক আছে তুমি তো কেতিয়া খাই গৈ প্ৰথমবাৰ খাইতে দুইবাৰ খা মজা লাগি আছে খাই গৈ তুমি তো এটা সময়ত তুমি কি কয় মজা লাগি থকাৰ সময়ত তুমি তো এই নাখাওঁতে বুলি উৰৈ নিযোৱা কাৰণ তুমি জানা কি তাতকৈ বেছি তুমি ভাত যদি খাই যোৱা তেনেহ'লে তুমি কি ক'বা আনন্দটো তুমি পাই গৈ থাকিবা কিন্তু তুমি ক'ত ৰখিবা যতনিকে তোমাৰ ভাতটো পেট ভৰিলে আৰু খাব নোৱাৰো সেইটো অৱস্থা উপভোক্তাৰ ভাৰসাম্য অৱস্থা মানে সেইটো অৱস্থা য'ত নেকি তুমি ক'লা মোৰ পেট ভৰিলে দেই আৰু খাব নোৱাৰিম আৰু হৈ গ'ল আৰু এইটো তুমি মানে সবচে ভাত খাই পিনে সবচে বেছি আনন্দ সেই পেট ভৰালৈকে পালা তাতকৈ যদি বেছি খাব বিচাৰে কেতিয়াও তুমি খাবলৈ নিবিচাৰিবা কাৰণ নিবিচাৰিবা এই কাৰণে কাৰণ তুমি তাতকৈ বেছি খালে তোমাৰ আনন্দ বদলি কি হ'ব তোমাৰ উল্টাই হ'ব মানে আনন্দ কমিব ঠিক আছে মানে তো বমি হৈ যাব পাৰে সেইটোৱে কৈছে ঠিক আছে তাৰ পাছত আমি নেক্সট কোৱেশ্চন চাম এইটো বুজিলে এইটো বুজাই দিলোঁ মই উপযোগিতাৰ ভাৰসাম্যতা মানে কি এইটো বুজাই দিলোঁ তোমালোকে উপভোক্তাৰ ভাৰসাম্যতাটো ভালকৈ চাই ল'বা মই যিটো আগতে বুজাই দিলোঁ অলপ ট্ৰাই কৰিবা কৰি চাবা বস্তু কেনেকৈ হৈছে আৰু চেনেলটো ভাল লাগিলে তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কি কয় তোমালোকৰ কাৰণে ভাল হ'ব বেল নটিফিকেশ্যন পাবা লগে মই যিটো বস্তু দি যাম তোমালোকে পাই থাকিবা অটোমেটিক গোটেইখিনি ইউনিট 2 ইউনিট 3 গোটেইখিনি ইউনিট 2 আৰু এটা কথা ইউনিট 2 গোটেইখিনি বস্তু মই সামৰা নাই দেই কাৰণ ইউনিট 2 ইয়াৰ পাছত তোমাৰ ডিমাণ্ডো আছে চাহিদাৰ ৰেখা আছে চাহিদা ৰেখা চলন আছে বিভিন্ন বস্তু আছে সেই গোটেইখিনি বস্তু এটা ভিডিঅ'ত সম্ভৱ নহয় সেইকাৰণে মই ইউনিট 2 দুটা বা তিনিটামান ভিডিঅ' বনাব ট্ৰাই কৰিম মানে যিটো আগতে প্ৰশ্ন আহি গৈছিলে 2023ত আহি গৈছিলে বা তোমালোকৰ তাৰ আগতে যিবোৰ প্ৰশ্ন আহিছিলে বা অহা বছৰ 2024ত যি কি আহে চান্স আছে সেইবোৰ ওপৰত মই এটা ভিডিঅ' বনাম তো সেইখিনি চাই ৰাখিবা ঠিক আছে ইয়াৰ পাছত চাবা কি আমি ক'লোঁ কি নেক্সট কুৱেশ্যনটো হ'ল একদম বুজোৱাটো নেক্সট কুৱেশ্যন এইটো ইয়াৰ ওপৰত উপভোক্তাৰ ওপৰত কি এইটো হ'ব পাৰে কি উপভোক্তাৰ ভাৰসাম্য অৱস্থা নিৰ্ণয় কৰা পদ্ধতি দুটা কি তাৰমানে কি উপভোক্তা এজন যে এই মানুহজন যে সেই চিঙাৰটা খাই পিনে ভাৰসাম্যতা মানে 50 মান 4 নম্বৰটোত হায়েষ্ট ছেটিছফেকশ্যন মানে সবচে বেছি আনন্দ লাভ কৰিছে তেওঁ উপভোক্তাজন তেওঁ ভাৰসাম্য অৱস্থাও আছে সেই ভাৰসাম্য অৱস্থা নিৰ্ণয় কৰিবৰ কাৰণে কেনেকৈ জুখিম কি পদ্ধতি আছে এটা আছে তোমাৰ প্ৰান্তিক উপযোগিতাৰ দৰ বিশ্লেষণ আৰু নিৰপেক্ষ ৰেখাৰ দৰ বিশ্লেষণ এই দুটা তোমালোকৰ চাব লাগিব প্ৰান্তিক উপযোগিতাৰ দৰ বিশ্লেষণ ইউটিলিটি এপ্ৰ'চ বুলি কয় মাৰ্জিন ইউটিলিটি এপ্ৰ'চ আৰু নিৰপেক্ষ ৰেখাৰ দৰ বিশ্লেষণ ইণ্ডিফাৰেঞ্চ কাৰ্ভ এপ্ৰ'চ এনালাইচিছ বুলি কয় ঠিক আছে তো চোৱা প্ৰান্তিক উপযোগিতাৰ দৰ বিশ্লেষণ কি হয় ইয়াৰ পৰা কুৱেশ্যন বনাই দিছোঁ কি উপভোক্তাৰ ভাৰসাম্য অৱস্থা নিৰ্ণয় কৰাৰ প্ৰান্তিক উপযোগিতাৰ দৰ বিশ্লেষণ পদ্ধতিটো বৰ্ণনা কৰা ঠিক আছে তো আনসাৰ তুমি লিখিব উপভোক্তাৰ ভাৰসাম্য অৱস্থা নিৰ্ণয় কৰাৰ প্ৰান্তিক উপযোগিতাৰ দ্বাৰা বিশ্লেষণ মাৰ্জিন ইউটিলিটি এনালাইচিছ পদ্ধতিটো প্ৰফেছৰ মাৰ্চেলে কৈছিল এই পদ্ধতিটো প্ৰফেছৰ মাৰ্চেলে দিছিলে দেই প্ৰান্তিক উপযোগিতাৰ বিশ্লেষণ পদ্ধতিটো আৰু এইটো প্ৰফেছৰ মাৰ্চেলে দিছিলে
আৰু এইটো নিৰপেক্ষ ৰেখাৰ দ্বাৰা বিশ্লেষণ এইটো তোমাৰ প্ৰফেচাৰ হিক্সে দিছিলে HICCKS হিক্স প্ৰফেচাৰ হিক্সে দিছিলে তো প্ৰফেচাৰ মাৰ্চেলে আগবাঢ়িছিল তেখেতৰ মতে উপভোক্তা এজনে তেতিয়া ভাৰসাম্য অৱস্থা লাভ কৰে অৰ্থাৎ সৰ্বোচ্চ আনন্দ লাভ কৰে যেতিয়া তেওঁ কোনো এটা উপভোগ কৰি পোৱা প্ৰান্তিক উপযোগিতা MUS যোৰা সামগ্ৰীৰ বজাৰ দৰৰ সমান হয় তাৰমানে কোনো এটা সামগ্ৰী খাই পিনে যিটো অতিৰিক্ত উপযোগিতা মানে মাৰ্জিনেল ইউটিলিটি যাক নেকি আমি প্ৰান্তিক উপযোগিতা বুলি কওঁ সেইটো যিটো বজাৰ দৰৰ সমান হয় য'ত নেকি MUS PX হয় আৰু য'ত MUS এইটো সমীকৰণটো প্ৰফেচাৰ মাৰ্চেলৰ মতে উপভোক্তা এজন ভাৰসাম্য অৱস্থাত থাকিবৰ হ'লে এই সমীকৰণটো লাগিব দেই এইটো সমীকৰণটো তুমি ক'ব লাগিব MUX PX হয় এতিয়া ছাৰ MUX PX আহিলে কি বস্তু কি কেনেকৈ আহে এইটো সাধাৰণ বস্তু এইটো মই দেখাব বুজাই দিম ন ডাঙৰ কথা নহয় ঠিক আছে MUX মানে কি হয় PX মানে কি বুজিলে চব বুজি যাব তো য'ত নেকি কৈছে MUX মানে এইটো যিটো MUX আছে এইটো যিটো আছে MUX এইটো MUX হ'ল সামগ্ৰীটো উপভোগ কৰি পোৱাৰ উপযোগিতা X মানে ধৰা চাপ'জ মানুহজনে যদি এটা ৰসগোল্লা খাইছে Xটো ৰসগোল্লা এইটো Xটো ৰসগোল্লা হ'ব পাৰে আমো হ'ব পাৰে বা কণী হ'ব পাৰে যিকোনো বস্তু হ'ব পাৰে কিন্তু একো এটা সামগ্ৰী মানে সেই সামগ্ৰীটো খাই পিনে কিমান অতিৰিক্ত আনন্দ লাভ কৰিছে আৰু PX মানে সেই সামগ্ৰীটোৰ দৰটো মানে PX মানে সামগ্ৰীটোৰ বজাৰ দৰ সেই বস্তুটো মানে ৰসগোল্লাটোৰ বজাৰৰ দাম কিমান আছে বা আপেলটোৰ বজাৰৰ দাম কিমান আছে সেইটো PX বুলি কয় তলত সমীকৰণ ইয়াত তলত সমীকৰণটো দেখুৱাল বুলি দিছোঁ মই চাবা কেনেকৈ দিছোঁ মই কেনেকৈ দেখুৱাইছোঁ এইটো ইয়াত কি হৈছে কি ৰসগোল্লা TUX MUX PX মই এটা কথা বুজাই দিওঁ তোমালোক চাবা ইয়াত 1 নম্বৰটো এটা ৰসগোল্লা খোৱা 2 দিলে ভাবিলে দুটা খাইছে মানুহজনে এই মানটোৱে 1 নম্বৰ দিছোঁ এটা খালে 2 দিলে দুটা খালে 3 তিনিটা খালে 4টা খালে 5টা খালে 6টা খালে এনেকৈ বুজি ল'ব ঠিক আছে 1 নম্বৰ খাই পিনে তেওঁ প্ৰথমবাৰ খাতে MUX তোমালোক আকৌ পৰে MUX মানে মাৰ্জিনেল ইউটিলিটি অফ X মানে ৰসগোল্লাৰ X মানে তোমাৰ ৰসগোল্লা ভাৱনা ৰসগোল্লাটো খাই পিনে প্ৰান্তিক উপযোগিতা মানে অতিৰিক্ত আমি আগতে মই বুজাই আহিলোঁ প্ৰান্তিক উপযোগিতা মানে কি হয় অতিৰিক্ত উপযোগিতা কিবা এটা খাই পিনে অতিৰিক্ত কিমান এক্সট্ৰা আনন্দ পালে ইয়াত আকৌ চোৱা 1 নম্বৰ খাই পিনে তেওঁ আনন্দ কিমান পালে 30 ঠিক আছে 2 নম্বৰ খাই পিনে তেওঁ আনন্দ 20 পালে এতিয়া ছাৰ সমানে পাব লাগিছিল ক'বা যিকেইজনে বুজা নাই তুমি তেনেকৈ ক'বা কিন্তু আমি কি বুজিছিলোঁ কি উপভোক্তা এজনে যেতিয়া এটাৰ পৰা এটা বেছি খাই গৈ থাকে সেই মানে মানুহজনৰ কি হয় এইটো প্ৰান্তিক উপযোগিতা কি হ'ব কমি আহে বুলি বুজিছিলোঁ ঠিক আছে আৰু এই কমি অহাটোকে কি ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বুলি কৈ দিছোঁ তোমালোকে সেইকাৰণে চোৱা এইবোৰ ক্ৰমহ্ৰাসমান প্ৰান্তিক মুখস্থ কৰাতকৈ যদি গোটেইখিনি বস্তু একেবাৰে যদি তোমাৰ চাই লোৱা তেনেহ'লে এইবোৰ চব উজু হৈ যাব নিজে বনাব পাৰিব ঠিক আছে 2 নম্বৰ খোৱাত তেওঁ কিমান পালে 20 পালে 3 নম্বৰ খালে কিমান পালে 15 পালে 4 নম্বৰ পালে 5 পালে 6 নম্বৰ 5 নম্বৰত -5 হৈ গ'ল চোৱা 6 নম্বৰত -5 এইটো আমাৰ এইটো প্ৰান্তিক উপযোগিতা ক্ৰমে আহে আৰু শেষত ঋণাত্মক মাইনাছ হ'ব ধৰিছেই ঠিক আছে এতিয়া চাবা এতিয়া মানুহজনে যিখিনি কৰি আহিছে যে কি কয় ইয়াত কি আহিলে তোমাৰ দিছোঁ এতিয়া চাবা মানুহজনে এইটো প্ৰথমটো খালে 30 আনন্দ পালে প্ৰান্তিক উপযোগিতা 30 পাইছিলে 30 হৈ গ'ল এতিয়া মুঠ উপযোগিতা 2 নম্বৰ খালে 20 পালে তো এই 30 আৰু 20 মিলাই পিনে মুঠ কিমান হ'ল 50 হ'ল 3 নম্বৰত খালে অতিৰিক্ত 15 পালে 15 আৰু এইফালে 50 আছিলে এইটো 50 হৈছিল নে 15 আৰু 50 যোগ কৰিলে কিমান 65 হৈ গ'ল 4 নম্বৰ খালে 5 পালে তো এই 65 আছিলে 65 আছিলে 65 লগতে প্লাছ যোগ কৰি 5 হৈ গ'ল কিমান হ'ল 70 হৈ গ'ল হ'ল নাই এইটো 70 তো আকৌ 5 নম্বৰটো খালে আনন্দ পোৱাৰ বদলি মাইনাছ হৈ গ'ল বেছি আনন্দ -5 পালে মানে -5 পালে এইটো কমিলেহে সেইকাৰণে কি হ'ল 70ৰ পৰা -5 মাইনাছ হ'ব হয় নাই 70ৰ -5 মাইনাছ হ'ব এইটো 70 -5 বুলি কিমান হয় এইটো 65 এইটো 65 হ'ব দেই 65 বুলি পৰিবা 65 হ'ব 70ৰ পৰা মাইনাছ কৰিলে 65 হ'ব 65ৰ পৰা আকৌ পিছৰ পৰা আকৌ 6 নম্বৰ খাওঁতে আনন্দ মাইনাছ হৈ গ'ল মানে কমি আহিলে তো 65ৰ পৰা 10 গ'লে কিমান 55 হৈ গ'ল হয় নাই 55 হৈ গ'ল এনেকুৱা আনন্দ উল্টাটো কমি আহিলে এতিয়া চাবা এইখিনি বুজালোঁ এতিয়া এই বস্তুটোত এতিয়া ক'বা এনেহ'লে এনেকৈ যদি মানুহজনে খাই গৈছে তেনে প্ৰশ্নটোৰ মতে কি
প্ৰান্তিক উপযোগিতা বিধি মতে প্ৰান্তিক উপযোগিতাৰ যিটো ইউটিলিটি এনালাইচিছ এপ্ৰ'চ কি কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম উপভোক্তাজন ভাৰসাম্য অৱস্থা পাবলৈ হ'লে প্ৰান্তিক উপযোগিতা বিধি মতে ক'ত উপভোক্তাজন ভাৰসাম্য ক'ত আছে আমি সূত্ৰ চাবলৈ ৱেৰ ইজ দ্য MUS PX ক'ত আছে এইটো MUA হয় এইটো PX হয় ঠিক আছে ক'ত আছে MUS PX মই এইটো মোহাৰিব লাগিব বেছি ডাঠ হৈছে মই মোহাৰি দিছোঁ তোমালোকে চাব পাছত মই বুজাই দিছোঁ ইমানখিনিলৈ বুজি পালে চাগৈ চাবা তুমি ইয়াত চাব লাগিব ক'ত আছে তুমি এইটো বিচাৰা এতিয়া পঢ়া অলপমান ক্লিন কৰি দিছোঁ চোৱা এতিয়া তোমাৰ মতে ক'ত MUX = PX ক'ত আছে চোৱা MUS = হিয়াৰ দিছ ইজ দ্য পজিশ্যন এইটো 4 নম্বৰ মানুহজনে 4 নম্বৰ ৰসগোল্লা খাই পিনে 4 নম্বৰ ৰসগোল্লা খাই পিনে কি কৰিছে এই MUX PX টো ইয়াত কি সমান 5 আছে তো প্ৰান্তিক উপযোগিতা বিধি অনুসৰি প্ৰফেসৰ মাৰ্চেলে যেটো কৈছিলে তেওঁ কৈছিলে কি বোলে প্ৰান্তিক উপযোগিতা বিধি অনুসৰি মানুহজন তেতিয়া ভাৰসাম্য অৱস্থা এইটো অৱস্থাত তেওঁ সবচে বেছি আনন্দ লাভ কৰিব মানে এইটো অৱস্থাত তেওঁ ভাৰসাম্য অৱস্থা কৈছিলে এইটো অৱস্থাত তেওঁ ভাৰসাম্য য'ত নেকি MUX আৰু PX টো কি আছে সমান হৈ আছে ইয়াৰ ওপৰত আৰু বস্তু বহুত আছে কেনেকা ভাৰসাম্য অৱস্থা কি হয় যেনেকৈ ক'ত MUS PX এনেকা বুজাব পাৰি ভিডিওটো বেছি দীঘলীয়া হৈ যাব তোমালোকে এইখিনি বস্তু চাই ৰাখিবা মই সেইটো বস্তু নেদেখাওঁ সেইটো দেখালে কিন্তু তোমাৰ শৰ্টত আজি ইমান জানি থোৱা ঠিক আছে বহুত বস্তু আছে এইখিনি অলপ কোনোবাই ইমানে বুজিবা MUS PX কেনেকৈ হ'ল বুলি ক'লে এই ক'ব লাগিব কি য'ত নেকি এই MUS টো আৰু PX টো খাই তুমি ইয়াত 5 আৰু অতিৰিক্ত আনন্দ 5 পালে আৰু 5 টকা অলপ শৰ্টকাট দেখাই দিছোঁ চাব অলপ বুজিবা তাৰমানে কি হ'ল মানুহজনে চাপোজ ৰসগোল্লাৰ দাম 5 টকা আছিল ঠিক আছে 5 টকা আছিলে আৰু তেওঁ প্ৰথম ৰসগোল্লা খাই পিনে কিমান পালে 30 আনন্দ পালে তো এতিয়া ইয়াৰ কি হৈছে পইচা 5 টকা দিছে আনন্দ 30 পাই আছে ভাবিলে আনন্দটো বেছি আছে মই খাওঁ আৰু খাওঁ 2 নম্বৰ ৰসগোল্লাটো আকৌ খালে 5 টকাতে দিব লাগিব দৰ নহয় দৰটো 5 টকাতে দিব লাগিব তো দিয়াৰ পাছত চালে আনন্দ 20 পালে ঠিকে আছে এতিয়া পইচাতকৈ আনন্দটো বেছি পাই আছোঁ পইচাতকৈ আনন্দটো বেছি পাই আছোঁ এইটো কথা মনত পৰে পইচা যিটো দি আছোঁ তাতকৈ আনন্দটো বেছি পাই আছোঁ সেইকাৰণে কি ভাবিব নাই মজা লাগি আছে 3 নম্বৰ আকৌ এটা খাওঁ 3 নম্বৰ খালে পইচা দিলোঁ 5 টকা আনন্দ পালে 15 পালে তাৰমানে এতিয়ালৈকে বেছি হৈ আছে 4 নম্বৰ পইচা দিলোঁ 5 টকা আনন্দ কিমান পালে 5 পালে এইটো সমান হৈ গ'ল ঠিক আছে 5 নম্বৰত যদি পইচা দিয়ে 5 টকা আনন্দ পোৱাৰ বঢ়া হ'লে কিমান কমিলে এইটো মাইনাছে হ'ল সেইকাৰণে মানুহজনে কেতিয়াও এই ৰুটটো নল'ব এই ৰসগোল্লাটো মানে 5 নম্বৰ ৰসগোল্লাটো নাখাব তেওঁ 4 নম্বৰতে ৰখি যাব কাৰণ আমি যেনেকৈ কিবা এটা বস্তু বজাৰত কিনিব খাই থাকোঁ তেতিয়ালৈকে খাবা তুমি ৰসগোল্লা খোৱা যিকোনো বস্তু তেতিয়ালৈকে খাই থাকিবা বা পইচা থাকিলে কৈছোঁ দেই মন গ'লে খাই থাকিব যেতিয়া নেকি তাৰ পুৰা মনটো সেইটো হৈ যায় তাতকৈ যদি বেছি আৰু খাবলৈ মন যাব কাৰণ তুমি পইচাটো এনে দিব লাগিব কিন্তু খাই পিনে তো সেই পইচা দিয়াৰ বাবদ যিটো খালা খাই পিনে যিটো আনন্দ পালা আনন্দটো মজা নাপালা কমিলে সেইকাৰণে উপভোক্তাজন এইখিনি অৱস্থাত কি ভাৰসাম্য অৱস্থা থাকে সেইকাৰণে MUS = PX বুলি কয় ঠিক আছে এইখিনি চাই ৰাখিবা ভিডিঅ'টো কেনে পাইছে ক'বা আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ ভালৰ কাৰণে কৈছোঁ কমপ্লিটলি বস্তু এটা মই বুজাই যাম একো মোৰ ভাল হ'ব তোমালোকৰ কাৰণে ঠিক আছে ইয়াৰ নেক্সটটো চাইছোঁ মই নেক্সট কুৱেশ্যন আছে কি দুটা সামগ্ৰী এইটোতো এটা সামগ্ৰী মানে অকল ৰসগোল্লা খাই পিনে কেনেকৈ আনন্দ পাইছিলে তাৰ বিষয়ে আমি জানিলোঁ কিন্তু আমি দুটা সামগ্ৰী য'ত ৰসগোল্লা আৰু লালমোহন বা ৰসগোল্লা আৰু চিঙৰা দুটা সামগ্ৰী খালে ন কেনেকৈ উপভোক্তাজন ভাৰসাম্য হয় সেইটো প্ৰফেসৰ মাৰ্চেলে বেলেগ এটা সমীকৰণত দেখাইছিলে যিটো সমীকৰণটো এইটো হয় আগৰ সমীকৰণটো MUX = PX এইটো কি এটা সামগ্ৰী এইটো এটা সামগ্ৰীৰ ক্ষেত্ৰত আছিল এটা সামগ্ৰী অকল ৰসগোল্লা খালে কি হয় এইটো কি হয় Xও আছে Yও আছে এইটো দুটা সামগ্ৰী প্ৰশ্নটো কি আছে তোমালোকৰ প্ৰশ্নটো কি আছে চোৱা কি দুটা সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তাজনৰ ভাৰসাম্য অৱস্থা ব্যাখ্যা কৰা দুটা সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তাজনৰ ভাৰসাম্য অৱস্থা ব্যাখ্যা কৰা আছে নাই তো উত্তৰ দিছে প্ৰফেসৰ মাৰ্চেলৰ মতে উপভোক্তাজনৰ দুটা সামগ্ৰী তো মইতো ইয়াত লিখি দি আছোঁ ইয়াৰ PDF ফাইলটো মই লিংকত মোৰ ডিছক্ৰিপশ্যনৰ লিংকত পাই যাবা আৰামছে তুমি ডাউনলোড কৰি পিনে লিখি লোৱা বা পঢ়ি লোৱা যেনেকৈ জাষ্ট কৰি ৰাখা যি কৰা কিন্তু মই ইয়াত কি কৈছোঁ তোমালোকক বস্তুটো যিটো লিখিলোঁ সেই বস্তুটো কমপ্লিটলি এটা এটা কৰি বুজাবলৈ চেষ্টা কৰিছোঁ কাৰণ এবাৰ যদি এই বস্তু এটা এটাকৈ বুজি পালা আৰু নেক্সটত আৰু তোমাক আৰু সেই মুখস্থ কৰি থাকিব দৰকাৰ নাই কাৰণ এইটো যিটো দুটা সামগ্ৰীৰ ওপৰত ভাৰসাম্য অৱস্থা কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম ইউটিলিটি এপ্ৰ'চ প্ৰফেসৰ মাৰ্চেলৰ বা তোমালোকৰ হিক্সৰ ইণ্ডিভিজুৱেল স্কাৰ্প এপ্ৰ'চ গোটেইখিনি তোমালোকৰ এতিয়া নাই BA লেভেলত MA লেভেলতো একেটাখিনি পঢ়িব লাগিব কিন্তু এবাৰ যদি ভালকৈ পঢ়িছোঁ তোমালোকে যদি বিচৰা ডিছক্ৰিপশ্যনত মই ইয়াৰ যিটো PDF ফাইলটো পঠিয়াই দিম তোমালোকে তাৰ পৰা ডাউনলোড কৰি পিনে তাকো লিখিব পাৰা কিন্তু বুজিব যদি আছে তেনেহ'লে ইউ হেভ টু ফ'ল' মাই ভিডিঅ' আদাৰৱাইজ ইউ কান এবল টু আণ্ডাৰষ্টেণ্ড এভৰিথিং তুমি একো বুজিব নোৱাৰিবা ঠিক আছে
তো আমি ক'লোঁ প্ৰফেচৰ মাৰ্শ্বেলৰ মতে উপভোক্তা এজনে দুটা সামগ্ৰীৰ ক্ষেত্ৰত তেতিয়া ভাৰসাম্য অৱস্থা লাভ কৰে যেতিয়া তেওঁ সামগ্ৰী দুটা উপভোগ কৰি পোৱা প্ৰান্তিক যোগ্যতা সামগ্ৰী দুটাৰ বজাৰ দৰৰ সমান হয়। তোমালোক চিম্পল মষ্ট থাকিবা কি তেখেতে কৈছিলে কি যে দুটা সামগ্ৰীৰ ক্ষেত্ৰত যদি দুজন মানুহে আগতে এজন মানুহে এটা অকল চিংৰা ৰসগোল্লা খাইছিলে, এতিয়া ৰসগোল্লা লালমোহন দুটা খালে কেনেকৈ হ'ব? তেতিয়া হ'ব কি যেতিয়া নেকি তেওঁৰ সামগ্ৰী দুটাৰ উপভোগ কৰি পোৱাৰ প্ৰান্তিক উপযোগিতা মানে MUX আৰু MUY, এইটো MUX ৰসগোল্লাটোৰ প্ৰান্তিক উপযোগিতা, MUY মানে চিংৰাটোৰ প্ৰান্তিক উপযোগিতা, এই দুটাৰ প্ৰান্তিক উপযোগিতা সামগ্ৰী দুটাৰ বজাৰ দৰ ইয়াৰ দৰ সমান হ'ব, MUX PX হ'ব। ঠিক আছে, তো সমীকৰণটো এইটো ওপৰত MUX লিখিবা, তলত PX লিখিবা, ওপৰত MUY লিখিবা, তলত PY লিখিবা। আৰু ইয়াত দিছোঁ MUX মানে X সামগ্ৰীৰ প্ৰান্তিক উপযোগিতা, PX মানে X সামগ্ৰীৰ বজাৰ দৰ, MUY মানে Y সামগ্ৰীৰ প্ৰান্তিক উপযোগিতা, PY মানে আনটো যিটো Y মানে চিংৰাটোৰ প্ৰান্তিক উপযোগিতা। এইটো এটা সামগ্ৰী, এইটো এটা সামগ্ৰী। ঠিক আছে, দুটা সামগ্ৰী দিয়া আছে, হ'ব। তো আৰু আছে, আৰু অলপ পাছত ডিছকাছ কৰিম, এতিয়ালৈ হৈছে। ঠিক আছে, তাতে হ'ল আজিৰ এই ভিডিঅ'ত আমি গোটেইখিনি বস্তু ইউনিটটো গোটেইখিনি বস্তু আমি কভাৰ কৰিব নোৱাৰিলোঁ, কাৰণ বেছি কভাৰ কৰিলে দীঘলীয়া হৈ যাব। ইয়াৰ পাছৰখিনি বস্তু আমি পুনৰ চাম, স্পেচিয়েলি আমি আজি কি চালোঁ ক'লে ইয়াত আমি সবচে প্ৰথম উপযোগিতাৰ বিষয়ে কৰিলোঁ, উপযোগিতাৰ কৰ্মাকৰণ প্ৰান্তিক বিধিৰ বিষয়ে পঢ়িলোঁ। তাৰপাছত তোমালোকৰ কি কয় উপভোক্তাৰ ভাৰসাম্য অৱস্থাৰ বিষয়ে ক'লোঁ। তো ইয়াৰ ওপৰত নিৰপেক্ষ ৰেখা আছে, বাজেট আছে, এইবোৰ কথা মই পাছত দি দিম। এতিয়া নাজানো কিমানখিনি বুজি পালা, এইখিনি ভিডিঅ' চাই ৰাখিবা। আৰু এটা কথা, কাইণ্ডলি প্লিজ কমেণ্টটো কৰিবা, তোমালোকে কি বুজি পোৱা নাই বা তোমাৰ ভিডিঅ'ত কি এক্সট্ৰা কিবা জানিব লগা আছে, বা তোমালোকে ভিডিঅ'ত কিবা ইয়াক শুধৰণি কৰিবলগীয়া কিবা কথা আছে নেকি, তোমালোকে এক্সট্ৰা কিবা বিচাৰিছা নেকি, মোক কাইণ্ডলি মেছেজ কৰি জনাই দিবা, কমেণ্ট কৰিবা। আৰু ইয়াৰ পাছত বাজেট আৰু নিৰপেক্ষ ৰেখাৰ বিষয়ে দিম, তাতো ভালকৈ বাজেটৰ বিষয়ে পূৰা বুজাই দিম। আৰু নিৰপেক্ষ ৰেখা মানে নিৰপেক্ষ ৰেখা কি, নিৰপেক্ষ ৰেখাৰ বৈশিষ্ট্যখিনি কি থাকে, বাজেট কি, বাজেট ৰেখা কি হয়, এইবোৰ কথা তোমাক কমপ্লিটলি বুজাই দিম। ঠিক আছে।